ডেড বডি ওলাইছে কি হৈছে মানে ডেড বডি এতিয়া তেনেকা ঘৰতো কাজিয়া লাগিতো ওলোৱা নহয় ৰাতিপুৱাৰ পৰা ওলাই আহিছিলে তেখেতে তো ৰাতিপুৱা ওলাই অহাৰ পিছতে তেনেকৈ আৰু দিনটো থাকে বাহিৰত দিনটো বজাৰ ফালে আহি পিনি আৰু সন্ধিয়া আবেলি সময়ত ওলাই গুচি যায় যোৱাৰ পিছতে ঘৰত থাকি যায় কিন্তু যোৱাকালি নাহিলে ফোন কৰিলেও 6টা বাজিল 7টা বাজিল 8টা বাজিল ওলাই বিচাৰি আছোঁ বিচাৰি পোৱা নাই তো এতিয়া ধৰক হেৰি কিবা কালি সন্ধিয়াৰ পৰা বিচাৰি এতিয়া লাষ্ট ফিনিচিঙত এই সগলাঘাটত আহিছোঁ ইয়াতে বাইকখন পাইছোঁ তো বাইকখন পোৱাৰ পিছতে এতিয়া ইফালে বিচাৰি পিনি চাইছোঁ সেই নদী কিনাৰৰ ওচৰত তলত মানে মৃতদেহ পাইছোঁ। কি মানে কি নাম আছিলে ল'ৰাটোৰ? তেখেতৰ নাম হ'ল হানুক বৰাল। হানুক বৰাল। আচ্ছা মানে কি কেনে ধৰণৰ কি আছিলে তেওঁ তেনেকুৱা ধৰণৰতো এনেকুৱা হেৰি কিবা উপদ্ৰৱী বা অভদ্ৰালিটো তেনেকুৱাতো দেখা নাই তেওঁলোকৰ এতিয়া লগৰীয়া হিচাপত কেনেকৈ অলপ চলপ গাঞ্জা খাই বুলিতো শুনিছিলোঁ আৰু ঘৰত বিশেষকৈ সিমানখিনি নাজানো আৰু তথাপিতো আৰু হয় নহয় বুলি পিনি আৰু তেনেকৈ অহা নাই যেতিয়া বিচাৰি আছোঁ বিচাৰি পিনি এয়াহে গতি এয়া দেখি পাইছোঁ আৰু বিয়া বাৰু পাতা বৰ্তমান আপোনাৰ হেৰি তাৰ ল'ৰা আছে এই ছেপ্টেম্বৰ মাহত 3 বছৰ হ'ব তাৰ ল'ৰাটো সৰুৱে এতিয়া 3 বছৰ হ'বহে ল'ৰাটো এতিয়া এই বাপেকটোহে নাইকিয়া হৈ থাকিলগৈ এতিয়া কেনেকৈ মানুহজন ড্ৰাইভাৰ কৰে ত্ৰিপুৰাত হেৰি গাড়ী চলাই আছিলে ঘৰত অহা তাৰ আজি 4 দিন হৈছেহে আপোনাৰ হেৰি 4 দিন হৈছে 2 দিন ঘৰত থাকিলে যোৱাকালিহে ওলাই আহিছিলে এই চিকাৰী পথাৰ তো ঘৰতে 2 দিন থাকিলে ঘৰতে ইফালে পোৱালিৰ লগতে খেলি থাকিলে তাৰপিছতে যোৱাকালি আজি যোৱা কথা আজি তাৰ টিকেটো হৈ আছিলে ত্ৰিপুৰাৰ ট্ৰেইনৰ টিকেট তো এতিয়া হেৰি আজি যোৱা কথা তো যোৱাকালি ওলাই পিনি আহিলে আহি পিনি আৰু ঘূৰি নগ'লে সেয়া আজি আৰু একেবাৰে গৈয়ে থকা হৈ গ'ল আৰু এতিয়া কেনেকৈ কি ক'ম সন্দেহ মানে এতিয়া ধৰক তেনেকৈ ডাঙৰ সন্দেহ কৰিবলগীয়াতো তেনেকৈ বিশেষ নাছিলে কিন্তু তাৰ লগত যে মৃতদেহৰ লগত যে এই বগা চেণ্ডেলযোৰ যে লগ পাইছোঁ সেইটো কাৰণে সন্দেহ হৈছে যে তেনে মানে অলপ সন্দেহ লাগিছে যে তাৰ কোনোবা কিবা এটা কৰিছে।